অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ আপোনালোকক। ভিডিঅ'টোত দেখাইছোঁ যে মানুহে মদ খাই বা বিয়েৰ খাই বটলবিলাক ৰাস্তা কিনাৰতে পেলাই থয়, তাৰ পৰা কিমান এটা দুৰ্ঘটনা হ'ব পাৰে। মানুহৰ ভৰিত লাগিলে বহুতেই ডাঙৰ বহুতো কাট খাই যায় ভৰিত, তো চকাত গাড়ী চকাত লাগিব পাৰে। মানুহৰ নানান ধৰণৰ এই চিচাবোৰৰ কাৰণে দিগদাৰী আছে। পথাৰত পৰি আছে মটৰ বটল, এতিয়া খেতি পথাৰৰ দিন হ'ব, এইবিলাক বহুত দিগদাৰ। খাই বৈ থকা মানুহে এইবিলাক কৰিব এটলিষ্ট নাপায়। সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মই এইটো ভিডিঅ'টোত আপোনালোকক দেখালোঁৱেই, একবাৰ দেখাই দিছোঁ। এইটো ৰাস্তা আৰু ইয়াৰ পথৰ কিনাৰত মই দেখালোঁৱে বটল পৰি আছে। তো এইবিলাক একচুৱেলি কিমান দূৰ গ্ৰহণযোগ্য হয় বা নহয়, সেইটো আপোনালোকে বিচাৰ্যৰ বিষয়ে। এনেকৈ কোনোবাই খাইছে কিবা, বিয়েৰ হওক বা মদেই হওক, সেইটো ক'বলগীয়া একো নাই। কিন্তু খাই বৈ এনেকৈ যিটো পেলায় ৰাস্তাৰ কিনাৰত মদৰ বটল বা বিয়াৰৰ বটল, এইবিলাক চিচাৰৰ পৰা কিমান হাৰ্মফুল বা কিমান ক্ষতিকৰ হ'ব পাৰে। ভাঙিলে এতিয়া মানুহৰ ভৰিত সোমাব পাৰে, নানান ধৰণৰ হ'ব পাৰে, গাড়ী চকাত সোমাব পাৰে, নানান ধৰণৰ খোজকাঢ়ি যোৱা মানুহৰ দিগদাৰ হ'ব পাৰে। সেইকাৰণে কৈছে এয়া মদৰ বটলটো সেইটো। এয়া মদৰ বটল, বিয়েৰৰ বটল। তো এইটোকে বুজাব খুজিছোঁ যে এইবিলাক বহুতো ক্ষতিকাৰক, এনেকুৱা ধৰণৰ কাম কৰিব নাপায় মানুহে। এইটো এটা সজাগমূলক ভিডিঅ' বুলি মই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে চাই ভাল পালে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবচোন। ধন্যবাদ।